নমস্কাৰ, মই জোনালী শইকীয়া, চিম্পুল লাইফ। আজি মই বনাবলৈ লৈছোঁ থেকেৰা টেঙা আৰু মাছৰ জোল। এয়া চাওক, মই ৰেডি কৰি ল'লোঁ। এয়া মাছ ধুই পখালি আনিলোঁ আৰু এয়া বইল কৰি থোৱা আলু, ধনিয়া পাত, এইফালে আদা নহৰু, পিঁয়াজ আৰু জলকীয়া। এইখিনি হ'ল থেকেৰা টেঙা শুকাই থোৱা। ইয়াত মই অকণমান গৰম পানী দি কিছু সময় তিতাই থ'ম। এতিয়া মই মাছখিনি প্ৰথম ভাজি ল'ম। নিমখ হালধি দি মাছখিনি ভালদৰে ভাজি ল'ব ধুনীয়াকৈ। এয়া মোৰ মাছ ভাজি হৈ গ'ল। এতিয়া মই পাঁচফোৰণ কেইটামান দি পিনে আকৌ ইয়াত মই পিঁয়াজ দি এইখিনি মই ভালদৰে ভাজি ল'ম। এনেকৈ ধুনীয়াকৈ পিঁয়াজ ভাজি ল'ব, অকণমান ৰঙচুৱা কৰিব পিঁয়াজ। এতিয়া মই ইয়াতে আদা নহৰু পিচি থোৱা আছিলে, সেইখিনি দি পিনে আকৌ মই ধুনীয়াকৈ ভাজিম। জলকীয়া কেইটাও ইয়াত মই দি দিলোঁ। এয়া আদা নহৰু পিঁয়াজ মই ভালদৰে ভাজিলোঁ। এতিয়া ইয়াৰ ওপৰত মই সিজাই থোৱা আলু এইখিনিতে দি দিম আকৌ। আলু দিয়াৰ পিছত মই এইখিনিও ধুনীয়াকৈ ভাজিম। এয়া চাওক, মই আলুখিনি ইমান ধুনীয়াকৈ মিহিকৈ মই ভাজিলোঁ। যিহেতু সিজাই থোৱা আলুৱে আছিলে, গতিকে বেছি সময় মোক নেলাগিল ভাজিবলৈ। আপোনালোকেও তেনেকৈ সিজাই পিনে আলুখিনি ভাজি ল'ব পাৰে আৰু সিজাই নল'লেও ভাজিব পাৰিব তেনেকৈ। এতিয়া মই ইয়াত গৰম পানী দি পিনে ধুনীয়াকৈ উতলিবলৈ দিম। গৰম পানী কৰি থোৱাই আছিলে, সেয়া মই গৰম পানীয়ে দিলোঁ। ঠাণ্ডা পানীও দিব পাৰিব, সেয়া আপোনালোকৰ কথা। এতিয়া মই ইয়াত তিয়াই থোৱা থেকেৰা টেঙা হাতেৰে ধুনীয়াকৈ মোহাৰি পিনে এই তৰকাৰীকণৰ ওপৰত ঢালি দিম। তৰকাৰীকণ উতলাত মই ইয়াতে মাছ দি দিম। গৰমৰ দিনত এনেকৈ থেকেৰা টেঙাৰ তৰকাৰী মাছৰ সৈতে খাই পিনে খুবেই ভাল লাগে। ময়ো ভাল পাওঁ আৰু মোৰ ল'ৰা ছোৱালীকেইটাও খাই ভাল পায়। আপোনালোকৰ ঘৰত এনেকৈ খাই চাবচোন। এতিয়া ইয়াত ধনিয়া পাত দি পিনে তৰকাৰীকণ নমাই থ'ম।